গুৰুজনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। वेलकम बैक टू माय यूट्यूब चैनल लिजा काश्यप। आशा करूँ आपलोक सकलोए भाले आछे, बर्तमान मोरो भाले दियक। आरो मैं आज बहुत दिनर मूरत आपलोकर माजलै एटी नतुन भिडिओ लै आहिছোঁ। एक्चुअली मैं बहुत बिजी आছিলোঁ, हेतु कारणे माने बहुत दिन आपलोकर माजलै आहिब पा नाছিলোঁ, भिडिओ দিব पा नाছিলোঁ। আজি माने ওচৰতে বাইদেউ এজনী ঘৰত ফুৰিবলৈ আহিছোঁ, মাতিছে। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে জড়িত হৈ থাকিব, মই আপোনালোকক সকলো দেখুৱাই গৈ আছোঁ। পেনে এইটো হয় বেলকনিবিলাক চাওক কি ধুনীয়াকৈ সজাই থৈ দিছে, ভাল লাগিছে এইবোৰ এনেকৈ। আৰু চাওক এতিয়া মই মানে ভিতৰলৈ সোমাই গৈ আছোঁ। মোৰ ভিডিঅ'টো চাই থাকিলে হ'ল, আপোনালোকে মই সকলো দেখুৱাই যাম। এইজনী মাইৰা বা হয়। মাইৰা ভাত খাই আহিছানে নাই? ইয়াতে খাওঁ আজি মই। Oh my God! মানে ভাত খোৱাকৈ আহিছা? মই ভাত খোৱাকৈ আহিছোঁ। তাই মানে ভাত খোৱাকৈ আহিছে কাৰণে তাই একো খাই অহা নাই। আৰু মোকো তাই মানে না ওলাবলৈ তাই মোক টাইমে নিদিলে ভালদৰে। শুনা, মই মৰ্ণিং খাই আহিছোঁ অকণমান। তাৰপিছত মই বাক ক'লোঁ মই সোমনাথ আহিম বুলি। তাৰপিছত বায়ে মোক ক'লে সোমনাথ আহোঁ যদি মোৰ ঘৰত সোমাই যোৱা। তো তাৰ কাৰণে তাইকো লগ কৰি মানে মই ইয়াত বাৰ ঘৰত সোমালোঁ। আমাৰ টিকলিটোক লগ পালোঁ। আৰু এইজনী টিকলি। হাই কৈ দিয়া। হাই। কি নাম তোমাৰ? ভালদৰে কোৱা। কি বৰ্মন ভালকৈ কৈ দিয়া না, ভালকৈ বহি দিয়া, কোৱা ধুনীয়াকৈ কোৱা, ভালদৰে কোৱা। তোমাৰ দাঁত কেইটা গ'ল ন? কেনেকৈ গ'ল? তুমি চকলেট বেছি খোৱা নেকি? ইপিনে চাই কোৱা। আৰু ৰাতিপুৱা কি খালা কোৱা? ফোন আহিছে, চাহ খালা? আৰু হয় তোমাৰ নে? কাৰ হয়? তোমালোকৰ? আচ্ছা। ইপিনে চাওঁ ৰ'ব, এইখন শৰাই হয় কি? ইপিনে চাওক ইমান ধুনীয়াকৈ সজাই থৈ দিছে ফুলবিলাক, মম লগা। এই লেতেৰা হৈছে বাৰু, চাফা কৰা নাই চাগে। এনেকৈ এইবোৰ চাওক। এই বাইদেউজনী কিবা কেঁচা সোণৰ হেৰি দোকান আছে। আপোনালোকে যদি কিবা ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব আপোনালোকে। জুৱেলাৰী দোকানখন গড়চুক ট্ৰেফিক পইণ্টতে আছে। টাউন হাউচ ৱাক হাই চিটি হোটেলখনৰ তলত আছে, আপোনালোকে গ'লে পাব। এইটো এটা ৰুম হয়। কি আছে পেনে একো নাই বাৰু। পেনেদি ওলাই যাব পাৰি। এইজনী টিকলিজনী, এইটো কি বাথৰুম হয়? এইটো এটা ৰুম। এইটো ৰুম নেদেখা বাৰু, লেতেৰা হৈ আছে বোলে, দেখুৱাবৰ কাৰণে মানা কৰিছে। এইটো কিটচেন হয়। তাই কেনেকৈ লুকাই লুকাই চাই আছে। আহা আহা, লাজু কি লতা। তৰমুজ আপোনালোকে খাব নেকি? আহক খাওঁ ৰ'ব অকণমান। এনে আৰু আৰু মই এতিয়া ওলাই যাওঁ। এইটো ড্ৰয়িং ৰুম হয়। এতিয়া আমি ভাত খাম, মানে ইয়াতে ৰেডি কৰিলে। মোৰ ক'ত বহিব? মাইৰা বাই কেতিয়া খাব পাওঁ কৈয়ে আছে চাগে অহা পাই। তাকে অ' মাইনা আহা, বহা। মাইৰা বা ভাত খাবলৈ আহিছে হয়নে তোমালোকৰ ঘৰত? হয় নহয়? তাই কিয় খাবলৈ আহিছে, মই গম পাওঁতো, হয়নে? এতিয়া আমি খাম। আমটো খাওঁ দিয়া, খাবানে? এয়া চালাড আৰু এয়া দালি, এয়া চিকেন,
জিৰা ৰাইচ মেংগো কোনে খাব এইটো এতিয়া আমি খাবলৈ বহিলোঁ ইয়াক খাম সেইপিনে চাওক বহি গ'লোঁ এয়া মোৰ খাম আৰু ৰেডি হৈ গ'ল এতিয়া ল'লোঁ ৰেডি হৈ গ'ল আমি খাম এয়া মাইৰাবা ইমান লৈছে কিমান লৈছে নহয় মাইৰাবাই বেছি লৈছে চবতকৈ বেছি লৈছে মাইৰাবা এইটো মোৰ তোমাৰ ক'ত তোমাৰ ভাত ক'ত ক'ত গ'ল তোমাৰ কাঁহীখন তুমি গোটেইখিনি খাবা দেই হ'বনে গোটেইখিনি খাই কৰিব পাৰিবা মামী ক'ব কৈ দিয়াচোন তুমি অকলে খোৱা না তুমিয়ে খাব লাগিব গোটেইখিনি খাব লাগিব তুমি খোৱাটো মেইন এতিয়া আমি ভাত পানী খাই বাইদেউহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি ইপিনে সোমনাথ মন্দিৰ গৈ আছোঁ আমি দুজনীয়ে যাম তাতে পাৰ্ক এখন আছে আমি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে জড়িত হৈ থাকিব এইপিনে চাওক গৈ আছোঁ এতিয়া বেছি দূৰ নহয় বাৰু ইয়াৰ পৰা অকণমান যাব লাগে 100 মিটাৰো নহয় হয়নে 100 মিটাৰো নহয় অলপ ফাইনেলি আমি এতিয়া আহি পালোঁ গেটটো এয়া চাওক এয়া মাইৰাবা তামোল খাব মন গৈছিল যা সোমনাথ মন্দিৰ হয় এয়া চাওক এতিয়া আমি ভিতৰত সোমাই গৈ আছোঁ আপোনালোকেও আহিব এইটো জালুকবাৰী এচিৰ এইটো চাইড আহিব ৰোড কি বৰাগাঁও তেতেলীয়া হয় এক্সেল কেয়াৰ মেডিকেলখন নাপাওঁতে এইখন পায় মন্দিৰটো চাওক কি মজা ভিউ দেখো ফাইনেলি মই আহি পালোঁ বৰাগাঁও তেতেলীয়া মন্দিৰ হয় মন্দিৰটোৰ নাম সোমনাথ টেম্পল এয়া চাব পাৰিব আপোনালোকে বহুত ধুনীয়া লাগে ইয়াত আহি আৰু বহুত জেগাৰ পৰা ধুনীয়া ধুনীয়া মানুহ আহে চাবলৈ এয়া চাই লওক সকলোৱে এইটো শিৱ বাবাৰ হয় সেইটো শিৱলিংগটো ধুনীয়াকৈ আছে সি ইয়াত সকলোৱে চাব পাৰিব ইয়াত ধুনীয়াকৈ আহিব পাৰিব কেতিয়াবা এয়া অৱনন আহিছে ব্লগৰ মালিকটো মই নহয় একচুৱেলি ব্লগৰ মালিক তাই হয় মই তাইৰ হতে মই কৰি দিলোঁ এইখিনি তো যা হওক এইখিনি দেখুৱাই দিলে আপোনালোকে চাই ভাল পাব নিশ্চয় এবাৰ আমি বিশেষ পাৰ্ক এখনলৈ যাম পাৰ্ক এটা পাৰ্টি হৈ আছে ইয়াত মানে কি ইয়াত বিয়া চিয়াও পাতা হয় যদি কিবা ৰিচিপশ্যন পাৰ্টি হয়তো বিয়া চিয়া থাকে তেতিয়াহ'লে ইয়াতে পতা হয় বিয়াখন এইখন হৈছে সোমনাথৰ ভৱন হয় তো কোনোবাই যদি ভাবিছে যে মই সোমনাথ মন্দিৰত বিয়া পাতিম বুলি তেনেহ'লে এইখন ভৱনতে পাতিব পাৰিব আৰু এইটো মন্দিৰটো ইয়াৰ আমাৰ সাগৰিকা ইয়াতে আছে গাইছ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ মই কিন্তু ফিনিচিং কৰিব মাইৰাবা আৰু তাইয়ে ভিডিঅ' কৰি আছে তেতিয়াৰ পৰা চাই থাকিব আপোনালোকে আমি এতিয়া এইখনৰ ভিতৰত সোমাই যাম সোমাবলৈ নাই দিয়া ইয়াতে মানে সোমাব নিদিয়ে তলা মাৰি থৈ দিছে কিয় নাজানো সেইটো কিন্তু মই মনে মনে এইপিনে পাৰ হৈ আহিছোঁ এইপিনে চাওক এয়া এইবিলাক চাওক এতিয়া লাহে লাহে সন্ধিয়া হ'বলৈ ধৰিছে ব্লগটো ইমান এটা ভাল নহ'ব আন্ধাৰ আন্ধাৰ হৈছে হ'লেও মই আপোনালোকক দেখুৱাবৰ কাৰণে ট্ৰাই কৰিছোঁ এয়া চাওক ইপিনে নাযাওঁ আৰু ইপিনে চিকিউৰিটি বহি আছে দেখিলে হয়তো গালি দিব মোকো এয়াই আৰু বেলেগ একো নাই ভাল লাগিলে হয় কিন্তু সোমাব দিয়া নাই মানে ফ্ৰী মাইণ্ডত ভিডিঅ'টো বনাবলৈ পৰা নাই হ'লেও দেখুৱাবলৈ ট্ৰাই কৰিছোঁ আৰু অকণমান মনে মনে সোমাই আহি পেলাই সেইজনী মাইৰাবা তাতে ৰখি আছে ইপিনে
মানে কিবা বিয়া চিয়া ইয়াতে কিবা ৰিচিপশ্যন আছে চাগৈ ভালকৈ আহিব পাৰিব ইয়াতে এক্সেল কেয়াৰ মেডিকেলখন নাপাওঁতেই এইখন পায় মই আপোনালোকক এড্ৰেছটো মই ডিছক্ৰিপশ্যনত দি দিম চাওক এয়া এইবোৰ তো বন্ধুসকল আমাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল আমি দেখুৱাব লগা তেনেকুৱা বিশেষ একো নাই বাৰু যিখিনি আছিলে সেইখিনি আপোনালোকক থুলমূলকৈ হ'লেও দেখুৱালোঁ এনেই বহুত দিন মানে ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ সেইটো কাৰণে মানে আজি এটা ব্লগ বনালোঁ আৰু এনেকৈ বহুত দিন আপোনালোকৰ মাজলৈও অহা নাই এনেকৈ বুলি পেলাই আহিলোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ যিহেতু আমি 11টামানতে ওলাইছিলোঁ এতিয়া সন্ধিয়া এতিয়া 5টা বাজিবলৈ হ'ল আৰু ভিডিঅ' কোৱালিটিটো ইমান ভাল নহয় গতিকে যাওঁ আৰু ঘৰত এইখিনি কি ক'ব লগা আছে মাইৰা বাই ফিনিছ কৰিব ষ্টাৰ্ট মই দিছিলোঁ এতিয়া তাই কি ফিনিছ ক'ম আৰু কৰিব বেছি সৰু ছোৱালী মোক বা বুলি মাতে আমি ইমানো মানে চিনি পোৱা নাছিলোঁ আমি ইনষ্টাগ্ৰামতহে ফ্ৰেণ্ড হয় আজিৰ লগত দুদিন হ'ল আজিৰ লগত আমি দুদিন লগ পালোঁ তো বহুত ভাল হয় তাই ছোৱালীজনী ভ্লগ বনাই সৰু সুৰা কেতিয়াও নবনায় আজি মানে কি মোৰ লগত আহি বনাইছে তাই ইয়াতে সোমনাথ মন্দিৰত বনাইছে আমাৰ এইটো গুৱাহাটীতে আছে বৰাগাঁও তেতেলীয়া বুলি কয় আপোনাৰ এক্সেল কেয়াৰ হস্পিটেলটো নাপাওঁতে বেক চাইডে আছে আপোনাৰ এইটো মানে সোমনাথ মন্দিৰ বুলি তো ইয়াতে সকলোৱে বহুত ভাল লাগে মন্দিৰটো সঁচাকৈ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থকাটোৱে লাগে আৰু সকলোৱে তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাইৰ চেনেলটোৰ নাম হৈছে লিজা ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব সকলোৱে আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিং কৰি বজাই দিব যদিহে ভাল পায় আৰু দেই চাই পেলাই জোৰ নকৰোঁ আপোনালোকে যে কি বুলি কয় এইটো বেল আইকনটো দবাই দিব লাগিব সেইটো আমি নকওঁ যদি আপোনালোকৰ ভাল লাগে দবাই দিব আৰু হয় নহয় তে নেক্সট ভিডিঅ'ত লগ পাইছোঁ আপোনালোকক অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই